কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। পৰম শ্ৰদ্ধাৰ ভক্তিপ্ৰাণ আই মাতৃ বাপ বান্ধৱ সমস্ত, আপোনাৰ সমস্তকে এই অধমে প্ৰণিপাত জনাই আমি মূঢ়মতীয়ে ধাৰাবাহিকভাৱে আগবঢ়াই অহা মহাভাগৱত ভাগীৰ পাঠ আৰু সাধ্যানুসৰি আলোচনাৰ বিংশ খণ্ডটিলৈ আপোনাৰ সবৰ সন্মুখত উপস্থিত হৈছোহি। যোৱা খণ্ডটিত প্ৰথম স্কন্ধৰ 4ৰ্থ অধ্যায়ৰ কুন্তীৰ স্তৱ আৰু ভীষ্মৰ মুখ্য লাভ পদৰ কুৰুক্ষেত্ৰ যুদ্ধৰ পিছত নৃপতি যুধিষ্ঠিৰে যুদ্ধত গোত্ৰ হত্যাৰ দৰে মহাপাপ কৰিলোঁ বুলি অস্থিৰ হোৱাত শ্ৰীকৃষ্ণ আৰু মহৰ্ষি ব্যাসদেৱৰ পূজনীটো যুধিষ্ঠিৰৰ চিত্ত শান্ত নোহোৱাত শ্ৰীকৃষ্ণই মনতে ভাবিলে যে এওঁক অৰ্থাৎ যুধিষ্ঠিৰক ভীষ্মৰ মুখেৰেই বুজনি দি সান্ত্বনা দিয়াওঁ বুলি শৰসজ্জাত পৰি থকা ভীষ্মৰ ওচৰলৈ পাণ্ডৱসকলক সবান্ধৱে লৈ গ'ল। আজি তাৰ পিছৰ পদৰ পৰাই আগবাঢ়িব বিচাৰিছোঁ। কৃষ্ণ ৰাম কুন্তি আদি কৰি নাৰী সবে গৈলালৰি, মহাভাগৱত ভীষ্ম জৈতয়া চাপৰি, দেখিলা ভীষ্মক হৰ সজাত আচন্তে, যেন পুৰন্দৰ পাত ভৈলা স্বৰ্গহন্তে। কুন্তি আদি কৰি নাৰী সবে গৈলা লৰি, মহাভাগৱত ভীষ্ম জৈত আচাপৰি। যেতিয়া শ্ৰীকৃষ্ণৰ লগত পাণ্ডৱসকল ভীষ্মৰ ওচৰলৈ যাবৰ বাবে সাজু হ'ল, কুন্তিকে আদি কৰি পাণ্ডৱৰ নাৰীসকলো তেওঁলোকত যাবলৈ ঢাপলি মেলিলে, য'ত মহাভাগৱত ভীষ্ম পৰি আছে। বাপ বান্ধৱ আই সমস্ত, ইয়াতে ভীষ্মক মহাভাগৱত বুলিছে। এতিয়া কথা হ'ল, ভীষ্মক মহাভাগৱত কিয় বুলিছে? আনফালে ভকতকো ভাগৱত বুলি কোৱা। ভকতৰ লক্ষণ বা গুণ হ'ল, যিজনে ঈশ্বৰত সমস্ত প্ৰাণীক দেখে, সকলো প্ৰাণীতে যিয়ে ঈশ্বৰৰ মূৰ্তি জ্ঞান কৰে, সমস্ত ঐশ্বৰ্য জগতব্যাপী থাকে বুলি ভাবে, সেইজনেই ভকত। এই সিদ্ধান্তকেইটাই যিহেতু ভাগৱতৰ তত্ত্ব, সেয়ে এই তত্ত্ব মানি চলা ভকতক ভাগৱত বোলে। আকৌ যিজন ভকতক কাম, ক্ৰোধ, লোভ, মোহ আদিয়ে একো কৰিব নোৱাৰে, সেইজনেই হ'ল মহাভাগৱত, অৰ্থাৎ উত্তম ভকত। পৰম কৃষ্ণ ভকতে ইন্দ্ৰিয় জয় কৰিব পাৰে। ভীষ্মই ইন্দ্ৰিয়কো জয় কৰিব পাৰিছিল, সেয়ে ভীষ্মক মহাভাগৱত বুলিছে। দেখিলা ভীষ্মক হৰ সজ্জাত আচন্তে, যেন পুৰন্দৰ পাত
ভৈলা স্বৰ্গ হন্তে। সকলোৱে গৈ দেখিলে পিতামহ ভীষ্ম হৰসজ্জাত পৰি আছে। তেতিয়া পিতামহক দেখি এনেকুৱা লাগিছে যেন পুৰন্দৰ অৰ্থাৎ ৰজা ইন্দ্ৰহে যেন স্বৰ্গৰ পৰা ভূমিত পতন হৈ পৰি আছে। অৰ্থাৎ শ্ৰীকৃষ্ণই ৰজা যুধিষ্ঠিৰক ভীষ্মৰ মুখেৰেই সান্তনা দিয়াওঁ বুলি পাণ্ডৱক সবান্ধৱে ভীষ্ম য'ত পৰি আছে তালৈ লৈ যাব ধৰাত পাণ্ডৱৰ নাৰীসকলেও তেওঁলোকৰ পিছে পিছে ঢাপলি মেলিলে। সকলোৱে গৈ দেখিলে যে ভীষ্ম হৰসজ্জাত পৰি আছে। আৰু সেই হৰসজ্জাত পৰি থাকোঁতে দেখিবলৈ এনে লাগিছে যেন স্বৰ্গৰ পৰা পুৰন্দৰহে মানে ইন্দ্ৰহে যেন পতন হৈ পৰি আছে। যত দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি নাৰদ প্ৰমুখে তৈত মিলিলা হৰিষি ব্যাস শুক বশিষ্ঠ প্ৰমুখে মুনিৰাজ ভীষ্মৰ আগত বহি পাতিলা সমাজ। যত দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি নাৰদ প্ৰমুখ্যে তৈত মিলিলা হৰিষি। অৰ্থাৎ নাৰদকে আদি কৰি যত দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি সকলো আহি ভীষ্ম পৰি থকা ঠাইত আনন্দ মনে গোট খালেহি। ইয়াতে যত দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি বুলিছে। এতিয়া কথা হ'ল দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি কাক? তাৰো প্ৰথমতে হ'ল ঋষি কাক? ঋষি মানে হ'ল বৈদিক শাস্ত্ৰমতে বা বৈদিক যুগত যিসকল ব্যক্তি শাস্ত্ৰত সুদক্ষ অজ্ঞতামুক্ত প্ৰবুদ্ধ তপস্বী আৰু ভগৱানৰ স্তুতি গীতৰ ৰচক তেওঁলোকক ঋষি বোলা হয়। এনে ঋষি প্ৰায় 11 প্ৰকাৰ আছে। যেনে শ্ৰুত ঋষি কন্দ ঋষি তপ ঋষি সত্য ঋষি দেৱ ঋষি সপ্ত ঋষি মহৰ্ষি পৰম ঋষি ব্ৰহ্ম ঋষি ৰাজ ঋষি আৰু জন ঋষি। শ্ৰুত ঋষি যিসকলে তেওঁলোকৰ গুৰুৰ পৰা বেদ শুনে আৰু প্ৰচাৰ কৰে তেওঁলোকক শ্ৰুত ঋষি বুলি কয়। কন্দ ঋষি যিসকলৰ বেদৰ নিৰ্দিষ্ট খণ্ডত দখল বা ব্যৎপত্তি আছে সেইসকলক কন্দ ঋষি বোলে। সত্য ঋষি যিসকল বিদ্যা শিক্ষাত মানে শিক্ষণত অতি বিশ্বাসী সেইসকলক সত্য ঋষি বোলে। দেৱ ঋষি যিসকল ঋষি ঐশ্বৰিক শক্তি সম্পন্ন যেনে নাৰদ। সপ্ত ঋষি 7জন মহা ঋষি ব্ৰহ্মাৰ মানস পুত্ৰ। মহৰ্ষি যিসকল ঋষি মহান আৰু মৰ্যাদাপূৰ্ণ স্থানৰ অধিকাৰী বা স্থান প্ৰাপ্ত। পৰম ঋষি যিজন চূড়ান্ত মৰ্যাদাপূৰ্ণ স্থানত অৱস্থান কৰিব পাৰে বা সেই স্থান প্ৰাপ্ত ঋষি তেওঁলোকক পৰম ঋষি বোলে। ব্ৰহ্ম ঋষি ব্ৰাহ্মণ কুলৰ পৰা হোৱা চূড়ান্ত মৰ্যাদাপূৰ্ণ স্থানত আসন পোৱা ঋষি। ৰাজ ঋষি ক্ষত্ৰিয় মূলৰ পৰা হোৱা আৰু চূড়ান্ত মৰ্যাদাপূৰ্ণ স্থানত আসন পোৱা ঋষি। জন ঋষি জনসাধাৰণৰ অৰ্থাৎ সাধাৰণ মনুষ্যৰ পৰা হোৱা ঋষি। কৃষ্ণ ব্যাস শুক বশিষ্ঠ প্ৰমুখ্যে মুনি ৰাজ ভীষ্মৰ আগত বহি পাতিলা সমাজ। ব্যাস শুক বশিষ্ঠ প্ৰমুখ্যে সকলো ঋষি মুনি একত্ৰা হৈ ভীষ্মৰ আগত সমাজ পাতি বহিল। অৰ্থাৎ শ্ৰীকৃষ্ণ পাণ্ডৱৰ নৰনাৰী সকলো ভীষ্মৰ ওচৰত গৈ উপস্থিত হোৱা দেখি নাৰদ প্ৰমুখ্যে
সকলো দেৱঋষি ৰাজঋষি ব্ৰহ্মঋষিকে আদি কৰি ব্যাস শুক বশিষ্ঠ ভীষ্মৰ আগত আনন্দমনে সমাজ পাতি বহিল। ৰাম সবাকো কৰিলা পূজা যাক যে নবিধি কৃষ্ণক দেখিয়া যেন পাইলা নবনিধি সাদৰে আগত আনি বৈখাইলা খনে পাদ্যই অৰ্ঘ ধূপ দীপ দিলা বেমানে সবাকো কৰিলা পূজা যাক যেন বিধি কৃষ্ণক দেখিয়া যেন পাইলা নৱনিধি। পাণ্ডৱসকলে সেই ঋষিমুনিসকলক যাক যেনেকৈ মান কৰিব লাগে সেইধৰণে পূজা অৰ্থাৎ মান অভ্যৰ্থনা কৰিলে আৰু অভ্যাগত সকলোৱে কৃষ্ণক দেখি নতুন নিধি পোৱা যেন অনুভৱ কৰিলে। সাদৰে আগত আনি বৈখাইলা আসনে পাদ্য অৰ্ঘ ধূপ দীপ দিলা হবে মানে সকলোৱে কৃষ্ণক আদৰি আনি সমাজৰ সন্মুখৰ আসনত অৰ্থাৎ সমাজৰ মূল আসনত বহুৱাই মান্য কৰি পাদ্য অৰ্ঘ ধূপ দীপেৰে আদৰিলে। অৰ্থাৎ পাণ্ডৱসকলে অভ্যাগতসকলক যাক যেনেকৈ পূজা কৰিব লাগে তেনেকৈ পূজা কৰিলে আৰু অভ্যাগতসকলে শ্ৰীকৃষ্ণক দেখি নতুন নিধি পোৱা যেন অনুভৱ কৰিলে। উপস্থিত সকলোৱে শ্ৰীকৃষ্ণক আদৰি সাদৰি তেওঁলোকৰ সন্মুখৰ মূল আসনত বহুৱাই পাদ্য অৰ্ঘ ধূপ দীপেৰে সন্মান জনালে। ৰাম ভীষ্মৰ অৱস্থা দেখি হলুত কমুখে কাছতে আচন্ত পাঞ্চু ভাই মহাদুখে কুন্তি সত্যৱতী আদি কান্দে নাৰীগণে দেখিয়া ভীষ্মৰ মৰ্ম চৰি গল মনে। ভীষ্মৰ অৱস্থা দেখি হলুতক মুখে কাছতে আচন্ত পাঞ্চু ভাই মহাদুখে ভীষ্ম তেনেদৰে হৰসজ্জাত মহা কষ্টভোগী পৰি থকা দেখি চকুৰ পানীৰে তিতি যোৱা মুখেৰে পাঁচোজন ককাই ভায়ে ভীষ্মৰ কাষতে মহা দুখ মনে কান্দি কান্দি থিয় হৈ থাকিল। কুন্তি সত্যৱতী আদি কান্দে নাৰীগণে দেখিয়া ভীষ্মৰ মৰ্ম চৰি গইলা মনে। কুন্তি সত্যৱতী আদি কৰি পাণ্ডৱৰ নাৰীসকলে বেঢ়ি কন্দা কটা কৰা দেখি ভীষ্মৰ মনৰ হুক বাঢ়িহে গ'ল। অৰ্থাৎ ভীষ্মৰ এনেকুৱা অৱস্থা দেখি পাণ্ডৱৰ পাঁচোজন ককাই ভায়ে কান্দি কান্দি চকুৰ পানীৰে মুখ তিয়াই মহা হুক কৰি ভীষ্মৰ কাষতে থিয় দি থাকিল আৰু আনফালেদি কুন্তি সত্যৱতীকে আদি কৰি পাণ্ডৱৰ নাৰীসকলে বেঢ়ি ধৰি কন্দা কটা কৰা দেখি ভীষ্মৰ মনৰ হুক বেছিহে হ'ল। ৰাম লুটকে চচল আখি আতি অনুৰাগে বুলিলা সবাকো বাক্য ভীষ্ম মহাভাগে পৰম ধাৰ্মিক পাঞ্চু কৃষ্ণক মুখ ইহি মহা কষ্ট তোৰা হবু পাইলা দুখ। লুটকে চচ্চল আখি আতি অনুৰাগে বুলিলা সবাক্যে বাক্য ভীষ্ম মহাভাগে। অৰ্থাৎ ভীষ্ম মহাভাগে পাণ্ডৱসকলৰ প্ৰতি অতি স্নেহত চকু চলচলীয়া কৰি সকলোকে ক'লে
পৰম ধাৰ্মিক পাঞ্চু কৃষ্ণক সমুখ ইহি মহাকষ্ট তোৰা হবু পাইলা দুখ তোমালোক পাঁচো ভাই পৰম ধাৰ্মিক কৃষ্ণ তোমালোকৰ সন্মুখত থকাৰ পিছতো তোমালোকে এইহেন মহা কষ্ট দুখ ভোগ কৰিব লগা হ'ল অৰ্থাৎ ভীষ্মই পাণ্ডৱসকলৰ প্ৰতি অতি স্নেহত চকু চলচলীয়া কৰি ক'লে তোমালোক পাঁচোজন ককাই ভাই পৰম ধাৰ্মিক শ্ৰীকৃষ্ণ তোমালোকৰ সন্মুখত থকা স্বত্তেও তোমালোকে বহুত দুখ কষ্ট ভোগ কৰিব লগা হ'ল হামাও কুন্তি তোমাকে কৰোখে দ পাণ্ডুৰ মৰণে দুখ পাইলায় বিছেদ এহি পাঁচ পুত্ৰ লয়া কৰিলা বিদেশ দুষ্ট ধৃতৰাষ্ট্ৰে নেদি কোন ক্লেশ হামাও কুন্তি তোমাকেহে কৰোঁ খেদ পাণ্ডুৰ মৰণে দুখ পাইলা বিচ্ছেদ হে পাণ্ডৱৰ মাতৃ কুন্তি তোমালৈহে মোৰ দুখ লাগে পাণ্ডুৰ মৃত্যুৰ পিছৰ পৰা অবিৰাম তুমি দুখেই ভোগ কৰি থাকিলা এহি পাঞ্চ পুত্ৰলৈয়া কৰিলা বিদেশ দুষ্ট ধৃতৰাষ্ট্ৰে নেদিলে কোনো ক্লেশ এই পাঁচোজন পুত্ৰক লৈ তুমি দেশ এৰি হাবিয়ে বননিয়ে বিদেশত অঘৰী হৈ কষ্ট ভোগী ফুৰিব লগা হ'ল দুষ্ট ধৃতৰাষ্ট্ৰই তোমাক কিমান যে দুখ নিদিলে অৰ্থাৎ হে কুন্তি তোমাৰ কাৰণেহে মোৰ দুখ লাগে পাণ্ডুৰ মৃত্যুৰ পাছত তুমি অবিৰাম দুখতেই ভোগ কৰিব লগা হ'ল এই পাঁচোটি পুত্ৰক লৈ তুমি দেশ এৰি বিদেশত হাবিয়ে জংঘলে জীৱন কটাবলগীয়া হ'ল দুষ্ট ধৃতৰাষ্ট্ৰই তোমাক কিমান যে দুখ নিদিলে ৰাম জানো নাই ইটো দুখ লিখিত তোমাৰ কালে ঘটাইলে কয়ানি ইখব নিকাৰ ঈশ্বৰ কালে সে হৰুই জগতৰ আয়ু সংসাৰত ভ্ৰমা ঐমে ঘক যে বায়ু জানো নাই ইটো দুখ লিখিত তোমাৰ কালে ঘটাইলে ক আনি ইখব নিকাৰ মই জানো ইয়াত তোমাৰ দুখ নাই এইটো তোমাৰ কপালৰ লিখন কালেই সকলো দুখ যন্ত্ৰণা ঘটাই থাকে ঈশ্বৰ কালেহে হৰৈ জগতৰ আয়ু সংসাৰত ভ্ৰমাঐ মেঘক যেন বায়ু ঈশ্বৰকে কাল বুলি জানিবা তেওঁই জগতৰ আয়ু হৰণ কৰি থাকে যেনেকৈ বায়ুৱে মেঘক গোটেই সংসাৰখনত ঘূৰাই লৈ ফুৰে অৰ্থাৎ হে কুন্তি মই জানো এইটো তোমাৰ দুখ নহয় এইটো তোমাৰ কপালৰ লিখন কালেই সকলো দুখ যন্ত্ৰণা ঘটাই থাকে ঈশ্বৰকে তুমি কাল বুলি জানিবা তেওঁই জগতৰ সকলোৰে আয়ু হৰণ কৰি থাকে যেনেকৈ বায়ুৱে মেঘক গোটেই সংসাৰখনত ঘূৰাই লৈ ফুৰে ৰাম ধন জন জীৱনতিলেকে চন হয় কাল কটৰ কিবে হেন নাই কুজন অয়াতীয় ঘটন কুঘটাবৈ কালে আনি পৰময়াচৰ্য ইহে শুনা দুয়ো প্ৰাণী ধন জন জীৱন তিলেকে হৈ চন্ন কালক তৰ্কিবে হেন নাই একোজন অৰ্থাৎ
ধন জন জীৱন কালেই নিমিষতে ধ্বংস কৰি থাকে। গতিকে কালৰ গতি জনা কোনো নাই। আতি অঘটনকো ঘটাবই কালে আনি পৰম আশ্চৰ্য ইহে শুনা দুয়ো প্ৰাণী। অতি অঘটনকো কালেই আনি ঘটাই থাকে। গতিকে পৰম আচৰিত এই কাৰ্য তোমাল নৰনাৰী দুয়ো প্ৰাণীয়ে শুনা। অৰ্থাৎ ধন জন জীৱন কালেই নিমিষতে ধ্বংস কৰি থাকে। গতিকে কালৰ গতি জনা কোনো নাই। কালেই অতি অঘটনকো ঘটাই থাকে। গতিকে পৰম আচৰিত কালৰ এই কাৰ্য তোমালোক নৰনাৰী দুয়ো প্ৰাণীয়ে শুনা। ৰাম জৈত ধৰ্ম ৰাজা গদা পানী বৃকুদৰ ধনঞ্জয় যথাত গান দিব ধনুধৰ পৰম সুহৃদ কৃষ্ণ জৈত ভাষদ দেখিয়াই আশ্চৰ্য কিনো তথাতে আপদ। জৈত ধৰ্ম ৰাজা গদাপাণি বৃকুদৰ ধনঞ্জয় যথাত গান দিব ধনুধৰ। য'ত নেকি ধৰ্মৰাজ যুধিষ্ঠিৰ, গদাপাণি বৃকুদৰ মানে ভীম, আৰু য'ত নেকি ধনঞ্জয় গান্ধী ধনুধৰ অৰ্জুন। পৰম সুহৃদ কৃষ্ণ জৈত সভাপদ দেখিয়া আশ্চৰ্য কিনো তথাতে আপদ। আৰু য'ত নেকি পৰম সুহৃদ মানে পৰম বন্ধুস্বৰূপ কৃষ্ণ, যাৰ সভাসদ তথা মন্ত্ৰীস্বৰূপ, তৎসত্বেও কি আচৰিত তাতো তোমালোকৰ ইমান বিপদ হৈছিল। অৰ্থাৎ য'ত নেকি পৰম ধাৰ্মিক যুধিষ্ঠিৰ, গদাধৰ বৃকুদৰ, গান্ধীবধাৰী ধনঞ্জয় মানে অৰ্জুন, আৰু য'ত নেকি পৰম সুহৃদ কৃষ্ণ তোমালোকৰ মন্ত্ৰীস্বৰূপ, কি আচৰিত তৎসত্বেও তোমালোকৰ ইমান বিপদ হৈছিল। এই ৰাম ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ্ধৰ কিছুনুই অজেন কৰে ঈশ্বৰেহে সিহে হবে হুই। ঈশ্বৰ চেষ্টা জানে কমল মোহন্তে ব্ৰহ্মা হৰু মোহ যাই যাক বিচাৰন্তে। ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ্ধৰ কিছু নুই যেন কৰে ঈশ্বৰে সেহিহে হবে হুই। ইয়াত ধৰ্মিষ্ঠ অৰ্থাৎ ধাৰ্মিক, বলিষ্ঠ মানে শক্তিশালী বলি, ধনুৰ্ধৰ মানে ধনুত পাকৈত বুলি কোনো নাই। এইবিলাকেও একো কৰিব নোৱাৰে। ঈশ্বৰে যি কৰিব বিচাৰে সেইটোহে হয়। ঈশ্বৰৰ চেষ্টাক জানে কমন মহন্তে ব্ৰহ্মা হৰু মোহ যায় যাক বিচাৰন্তে। ঈশ্বৰৰ চেষ্টাক অৰ্থাৎ ঈশ্বৰৰ ইচ্ছাক কোনে জানিব পাৰে? ব্ৰহ্মা হৰয়ো বিচাৰি মোহ যায়, অৰ্থাৎ মহিমা বুজি নাপায়। অৰ্থাৎ ইয়াত ধৰ্মিষ্ঠ, বলিষ্ঠ আৰু ধনুৰ্ধৰ বুলি কোনো কথা নাই। এইবিলাকে একো কৰিব নোৱাৰে। ঈশ্বৰে যি কৰিব বিচাৰে সেইটোহে হয়। ঈশ্বৰৰ ইচ্ছাক কোনে জানিব পাৰে? ব্ৰহ্মা হৰয়ো যাৰ মহিমা বুজি নাপায়। এই ৰাম চিনাইব লাগিলা ভীষ্মে মেলিয়া আঙুলি হেন্তে ঈশ্বৰ কৃষ্ণ কালুয়াকে বুলি সাম্প্ৰতে আচন্ত হৈয়া
দৈৱ কীৰ্তনয় অয়ান্তে হুই জগতৰ সৃষ্টি স্থিতি লয় চিনাইবে লাগিল ভীষ্মে মেলিয়া আঙুলি এহেন্তে ঈশ্বৰ কৃষ্ণ কালু আনকে বুলি সৰসজ্জাৰ পৰাই ভীষ্মই কৃষ্ণৰ পিনে আঙুলি টোৱাই পৰিচয় কৰাই দি ক'লে এওঁৱেই ঈশ্বৰ কৃষ্ণ এওঁকে কাল বুলি কয় সাম্প্ৰতে আচন্ত হুয়া দৈৱকী তনয় আন্তে হুই জগতৰ সৃষ্টি স্থিতি লয় সম্প্ৰতি এওঁ দৈৱকীৰ পুত্ৰ হৈ আছে এওঁৰ দ্বাৰাই জগতৰ সৃষ্টি স্থিতি আৰু লয় হয় অৰ্থাৎ সৰসজ্জাৰ পৰাই ভীষ্মই কৃষ্ণৰ ফালে আঙুলিয়াই সকলোকে ক'লে এওঁৱেই ঈশ্বৰ কৃষ্ণ এওঁকে কাল বুলি কয় সম্প্ৰতি এওঁ দৈৱকীৰ পুত্ৰ হৈ আছে এওঁৰ দ্বাৰাই জগতৰ সৃষ্টি স্থিতি আৰু লয় হৈ থাকে হে ৰাম কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহাহৰি অৰাহ মায়ায়ে লোকক মুহি অয়াসাসদ মকৰি কিনো পাণ্ডু পুত্ৰ তোমাৰ মহাভাগ পাইলা গৃহতে হেন ঈশ্বৰ কলাগ কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহাহৰি মায়াই লোকক মুহি আশা সদ্ম কৰি অৰ্থাৎ এওঁৱেই কোটি কোটি ব্ৰহ্মাণ্ডৰ নাথ অৰ্থাৎ কোটি ব্ৰহ্মাণ্ডৰ গৰাকী মায়াৰ দ্বাৰা ছদ্মবেশ ধৰি এওঁৱেই সকলোকে মোহিত কৰি ৰাখে কিনো পাণ্ডু পুত্ৰ তোমাখাৰৰ মহাভাগ পাইলাহা গৃহতে হেন ঈশ্বৰক লাগ হে পাণ্ডুৰ পুত্ৰসকল তোমালোকৰ কি যে মহাভাগ্য ঘৰতেই থাকি তোমালোকে এনেহেন পৰম ঈশ্বৰক লগ পাইছা অৰ্থাৎ এওঁৱেই কোটি ব্ৰহ্মাণ্ডৰ নাথ এওঁৱেই মায়াৰ দ্বাৰা ছদ্মবেশ ধৰি সকলোকে মোহিত কৰি ৰাখে হে পাণ্ডু পুত্ৰসকল তোমালোকৰ কি যে মহাভাগ্য ঘৰতেই থাকি তোমালোকে এনেহেন পৰম ঈশ্বৰক লগ পাইছা কৃষ্ণ পৰম শ্ৰদ্ধাৰ আই মাতৃ বাপ বান্ধৱ সমস্ত আজিৰ পাঠ আৰু আলোচনা ইমানতে সামৰিছোঁ আপোনাক সমস্তকে সপৰিয়ালে সবান্ধৱে কৃপাময় ভগৱন্তে কৃপা কৰক কুশলে ৰাখক তাৰ এই প্ৰাৰ্থনা জনাইছোঁ কৃষ্ণ হৰি ৰাম কৃষ্ণ